হেল্ল' এভৰিৱান, আমি আজি গৈছিলোঁ ৱেচাওডং ফলছ চাবলৈ। এইটো যে ইমান ধুনীয়া বুলি চবেই কৈ থাকে, মই ভাবিলোঁ আমিও চাই আহোঁ। সেইজনী মোক দেখিছেনে, কি একদম লাঠি লৈ বুঢ়া মানুহৰ দৰে সকলোৱে লৈছিল, মানে 5 টকাকৈ লৈছিল লাঠিকেইডালত। আমি তেনেকৈ লৈ তললৈ বহুত তলত আছিল এইটো, কিন্তু বহুত ধুনীয়া চাওক। ফটো উঠিছিলোঁ 7 ছিষ্টাৰ ফলছত, সেই তাৰেও ফটো দিলোঁ। এইটো ৱেচাওডং ফলছৰ। মই দেখিছে এনে এক্টৰ নি একেবাৰে নিজকে মইতো কি বুলি ভাবোঁ। পানী দেখুৱাইছোঁ, বাপৰে পানী পানী দেখাই নাই যেনিবা কেতিয়াও। এয়া চাওক, মই তাত শাৰীও পিন্ধিছিলোঁ। মই যে শাৰী পিন্ধি বহুত ভাল পাওঁ, কিন্তু তাততো তললৈ শাৰী পিন্ধি যাব নোৱাৰোঁ, সেইকাৰণে হোটেলতে শাৰী পিন্ধিলোঁ। 2খনমান ফটো উঠিলোঁ মই। এয়া চাওকচোন, ইমান ধুনীয়া পানীৰ আৱাজ। ইয়াতে মই এডিটে নকৰিলোঁ, কাৰণ চাওক আপোনালোকেও শুনক পানীৰ আৱাজটো কি ধুনীয়া। আৰু ইয়াতেই যে ঘৰ বনাই থাকি যাম, এয়া পাহাৰৰ মাজত মই আৰু মোৰ হাজবেণ্ড ইয়াতেই থাকিম, ইয়াতেই বসবাস কৰিম।